থানাবিলাক মৈত্ৰী আঁচনি নামেৰে ইয়াক নিৰ্মাণ কৰা আছে। মৈত্ৰী মানে মিত্ৰতা, অৰ্থাৎ থানাই চুবুৰীয়া জনসাধাৰণৰ সৈতে ৰাইজৰ সৈতে মিত্ৰতা স্থাপন কৰিব, ভাল কামৰ যোগেদি গুডউইল ডেভেলপ কৰিব, সদ্ভাৱনা। আৰু এই থানাত কাৰ্যনিৰ্বাহ কৰা পুলিচ বিষয়া কৰ্মচাৰীয়ে নিষ্ঠাৰে সততাৰে কাম কৰি চৌদিশে থকা ৰাইজৰ হৃদয় জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। এই হোজাইও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। অসমৰ বুকুত ৯৮খন সৰু বৰ চহৰ আছে। এই চহৰবিলাকৰ ভিতৰত হোজাইত থকা সমাজখন আটাইতকৈ সক্ৰিয়, সজাগ, সচেতন, বৌদ্ধিক দিশত পাৰ্গত, সাংস্কৃতিকভাৱে অত্যন্ত সবল আৰু সমাজ হিচাপে শৃংখলাবদ্ধ। ইয়াৰ স্মাৰ্টনেছটো আপোনালোকে অসমৰ বুকুত ৰিফ্লেক্ট কৰিব লাগিব। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আধুনিক ধ্যান ধাৰণা নিৰ্মাণ কৰা হৈছে, যাতে এই ঘৰটো দেখি উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মনত এটা সজীৱতা সৃষ্টি হয়, তেখেতসকলৰ মনত এটা উজ্জ্বলতা সৃষ্টি হয় আৰু ভৱিষ্যত তেখেতসকলৰ সপোন দেখিবলৈ সক্ষম হয়। গতিকে সেইবাবেই আমাৰ কাৰ্যকালত ৰাস্তা পদূলি, দলং, অনুষ্ঠান, প্ৰতিষ্ঠান, বিভিন্ন ধৰণৰ আধুনিক ধ্যান ধাৰণা নিৰ্মাণ কৰা হৈছে। গতিকে সমগ্ৰ অসমতেই মই দেখিছোঁ আমাৰ জনপ্ৰতিনিধিসকলে এই ক্ষেত্ৰত জনসাধাৰণৰ প্ৰতি দায়িত্বশীলতাটো তেখেতসকলে কামে কাজে আজি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিভাগটোক দুৰ্নীতিমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে দায়বদ্ধ কৰি তুলিছোঁ। আজি ভাস্কৰজ্যোতি মহন্ত ডিজিপিৰ নেতৃত্বত প্ৰায় ৭০,০০০ অসমৰ বুকুত আমাৰ বিভিন্ন পৰ্যায়ত পুলিচ বিষয়া কৰ্মচাৰী আছে। এখেতসকলে বিজেপি চৰকাৰৰ নেতৃত্বত ভাল কাম কৰাৰ বাবে আজি বহু ক্ষেত্ৰত অপৰাধীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেখেতসকল সফল হৈছে আৰু বহু অপৰাধীক সময়মতে কায়ত্ব কৰি আজি অসমত জীৱন সম্পত্তি জনসাধাৰণৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে। যিটো কলা বিভাগৰ বৃহৎ আধাৰবিলাক স্থাপন কৰা হ'ল, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামেৰে এই বিশ্ববিদ্যালয় নামকৰণ কৰা হৈছে। এগৰাকী মহান মনীষী, যিগৰাকীয়ে ভাৰতবৰ্ষৰ জনতাক পোহৰ দিলে, জ্ঞানৰ পোহৰ দিলে, মানৱতাৰ অনুভূতি প্ৰদান কৰিলে। সেইগৰাকী মহান মনীষীৰ শ্ৰীচনত মই কৌটি কৌটি প্ৰণাম যাচিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকল আপোনালোকৰ মই দেখিছোঁ আহি পোৱাৰ লগে লগে যিখিনি এনাৰ্জি আপোনালোকে ব্যক্ত কৰিছে, এই এনাৰ্জিটো আপোনালোকে ভৱিষ্যতৰ দিনত এই যিটো এনাৰ্জি আপোনালোকৰ বহুত শক্তি আছে, যুৱ শক্তি, মহাশক্তি। আৰু এই শক্তি অলপ শুনিব দেই, এই শক্তি আপোনালোকে সঞ্চয় কৰা। এই শক্তিৰ যোগেদি আপোনালোকে ভৱিষ্যতৰ দিনত একেগৰাকী সুদক্ষ, যোগ্যতা সম্পন্ন নাগৰিক হিচাপে নিজক প্ৰতিষ্ঠা কৰক আৰু বিশ্বজয় কৰাৰ বাবে আপোনালোকে নিজক প্ৰস্তুতি চলাওক। গতিকে আপোনালোকে এই হোজাই মহাবিদ্যালয়ে 1964 চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। এইখন ঐতিহাসিক মহাবিদ্যালয়ত অধ্যয়ন কৰি আপোনালোক জ্ঞান আহৰণ কৰি শক্তিশালী হওক। আৰু মই বিশ্বাস কৰোঁ আপোনালোক সকলো জীৱনৰ বাটত সফল হ'ব। লং বি ছাকচেছফুল। এইখিনি মই ৰাতিপুৱাৰ পৰা আহ্বান জনাইছোঁ, আপোনালোকে অধ্যয়নত অধিক মনোনিৱেশ কৰক। You have to work hard to achieve your goal of life, because there is no shortcut to success. Everyone will have to put his hard work, dedication and discipline so that he or she can be an ideal human being in his or her life. গতিকে মই অসমক ভাৰতবৰ্ষৰ বুকুত উন্নত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ নিমিত্তে আপোনালোক উঠি অহা প্ৰজন্মই এতিয়াৰ পৰা প্ৰস্তুতি চলাব লাগিব। আৰু আজিৰ যুগটো স্মাৰ্টনেছ, in the 21st century, in the age of competition, you will have to compete with the best of the best. Among the best, you will have to prove that you are the best. You are the best. You are the best. Dhanyawad.